মাটি কঁঠাল পকা পকা মাটি কঁঠাল আনিছোঁ পকা পকা মাটি কঁঠাল লৈ লওক সকলোৱে আহক আহক। আজিকালি আকৌ গান গাই গাইহে বিকে, ময়ো গান এটা গাই দিছোঁ আকৌ সেইটো কাৰণে। মাটি কঁঠাল আহক আহক পকা পকা মাটি কঁঠাল গৰমতে খায় যে ভালে পাব মাটি কঁঠাল। ইমান গৰমত গান গাই গাই ক'লে যা হয় আৰু কি আনিছনো? মাটি কঁঠাল কেইটামান আনিছোঁ, ঘৰতে হৈছিলে, লৈ লওক এটা, এই গৰমত খাই ভাল পাব। মাটি কঁঠাল বিকিবলৈ আহিলেও গান গাই আজিকালি চবেই অকল গানকে গাই গাই আহে। হয়নিও মই অকল গমেই নাপাওঁ। চলিয়ে আছে আৰু গান গাই গাই মানুহ ফেমাছ হৈ গৈছে আৰু কি ক'ব আৰু। সেইটো কাৰণে বোলো আমিও গাই গাই যাওঁ, সেইটো কাৰণে গাই গাই আহিছোঁ আৰু ৰাস্তাটো। খুইদ বেছি নহয়, এটা 30 টকা, লৈ লওক। খুইদ আজিকালি কি বস্তুনো সস্তাত পায়, চব বস্তুৱে দাম বাঢ়িলে আৰু। লৈ লওক লৈ লওক। এটা ল'লে কিটো হ'ব? আমাৰ ঘৰত আকৌ আমাৰ ছোৱালীকেইজনীও আছেহি নহয়, মানুহ চোন এগাল নহ'ব নহয়, এটাই দুটামান লাগিব। তই আকৌ দামটোহে যেনেকৈ কৈছ, ল'বলৈ মন যোৱা নাই পাই। খুইদ দামটো কমাম নহয়, আপুনি এটাত 25 টকাকৈ দিব, লৈ যাওক দুটা। মাটি কঁঠালকৈ কোনোবাই গান গাই আহিছিলে যে, আপুনিয়ে নি? দিয়কচোন মোকো গৰমত দুটামান। এটাত কিমানকৈ দিছেনো? বাইদেউ বেছি নহয়, এটাত 30 টকা। ইমান দাম কৈছেনে? কমা আকৌ দামটো, ইমান দিব নোৱাৰোঁ দেই। ময়ো তাকে কৈছোঁ, এটাত 25 টকাকৈ দিম বুলি কৈছে। দে সোনকালে, এই গেলা গৰমত খাই দিওঁগৈ কাটি মেলি। ময়ো 25 টকাকৈহে দিম আকৌ, দুটা দিয়ক মোকো। হ'ব আৰু লৈ যাওক তেন্তে। গাঁৱৰ মানুহ কিনো আৰু দাম দৰ বেছি কৰি থাকে, কমতে দিছোঁ আৰু দেই। বজাৰলৈ নিয়া হ'লে এটাত মই 40 টকামানকৈ পালোঁ হয়। হ'ব আৰু উপায় নাই, লৈ যাওক। বৰ গৰম পৰিছে, ভিতৰতো থাকিব নোৱাৰি। ফেনৰ হাৱাও কিবা গৰম গৰমহে আহিছে পাই। ৰ'দটো ইমান চোকা আকৌ। মা আইতাখিনি গ'ল ন? আইতাই যতীনৰ ঘৰলৈ গৈছে। এই আনাৰসটো ল'লে আৰু তাৰপিছত বোলে কাটি থবি মই খামহি বুলি কৈ গ'ল। দেখালে আৰু বৰ ভয় খালোঁ দেই সঁচাকৈ। আৰু বাবাজীয়ে ভাল কৰি থৈ গ'ল বুলিহে, নহ'লে যে ইমান ভয় লাগিছিলে মোৰ ভাগৰ। পাই মায়ে যিখনে কৰিছিলে ময়ো বেলেগ ভয় খালোঁ দেই। কেঁচাকৈ মাংস খাইছিলে, আকৌ মাছ বিচাৰি ফুৰিছিলে। খুব ভয় খালোঁ দেই সঁচাকৈ। নহয় ক'লেও নুশুনে, নাযাবি বুলি ক'লেও আকৌ আমাকহে কয়। এতিয়া দেখিছই নহয়, গ'লেই কাৰোবাৰ ঘৰলৈ এই দুপৰীয়াখন। তহঁতৰ আনাৰস কাটি হৈছে নি? হ'ল যদি দে, 2ডখৰমান খাই দিওঁ। দেউতা ৰ কাটি আছোঁ। মায়ে আকৌ ক'লে বোলে কাটি থৈ দিবি, মই বোলে যতীনৰ ঘৰৰ পৰা আহি পিনে খামহি। সেয়া লাহে লাহে কাটি আছোঁ আৰু গোটেইকেইজনীয়ে বোলো একেলগে খাম বুলি ভাবি, এতিয়ালৈকে অহাই নাই। তহঁতৰ মায়ে আৰু ক'ৰবালৈ গ'লে ঘৰলৈ আহিব লাগে বুলি আৰু পাহৰিয়ে যায়। মা আনাৰস কাটি হ'ল যদি মই কোনজনীক মাতি দিওঁগৈ দেই। তাই আকৌ এই জ্বৰ লাগিছে বোলে গাটো, সেইটো কাৰণে শুই আছে। চুনু যা মাতি দেগি। মৰটিহঁত খালিয়ে নিও? ইমান গৰমত টেককৈ ৰ'দটো ওলাইছে। ৰাস্তাটো খোজকাঢ়ি আহিছোঁ, ভৰিকেইটা একদম গৰম গৰম হৈ গৈছে বেয়া। ৰ'দত ঘূৰি নুফুৰিলেও হয়, যা তা ঘৰলৈ। ঠাণ্ডা পৰিলে পাছবেলা সময়ত গ'লেও হয়চোন। মই এনেই যোৱা নাই নহয়, মোৰ কাম আছিলে কাৰণে মই গৈছিলোঁ। এই গেলা গৰমত মই ফ্ৰিজ এটা আনিম বুলি ভাবিছোঁ। সেইটো কাৰণে যতীনৰ দোকানতে পাই বোলে ফ্ৰিজ, সেইটো কাৰণে মই সিহঁতৰ দোকানত পাই বুলি জানি পিনে সুধিবলৈহে গৈছিলোঁ। এনেকৈহে কৈছে, মই যে অকল এনেইহে ঘূৰি ফুৰাওঁ। ফ্ৰিজ আনিবলৈ পইচা ক'ত পাবা হয়, বহুত দাম ল'ব নহয়। তাতে এতিয়া গৰমৰ ছিজনততো আৰু বেছি দাম ল'ব দোকানত। পইচা মোৰ কেলৈ ছাগলী দুজনী থকা নাছিলে জানো? সেইকেইজনী বিকিলোঁ আকৌ এই ভাইটিয়ে কেইটকামান দিম বুলি কৈছে, মিলাই মেলি আনিম আৰু দুয়োটাই আনিম। এটা ফ্ৰিজ আনিলে ভালেই হ'ব, তোমালোকে বৰফ বনাই পিনে ঘৰতে খাব পাৰিবা। বৰফ এটা নিকিনিলেও হ'ব। বোপাই তই শিকাই থৈ যাবিচোন কেনেকৈ বনাব লাগে। মই আকৌ বৰফ খাই বৰ ভাল পাওঁ নহয়, তই শিকাই থৈ যাবি দেই। আমি আৰু কাইলৈ মানে আনিমগৈ বুলি ভাবিছোঁ আৰু, যদি সময় পাই যাম আৰু কাইলৈ মানে। ৰাইজসকলে কি খাইছে ইয়াত বহি বহি? এই আনাৰস লৈছিলে আকৌ মায়ে বেপাৰীৰ পৰা, সেয়াই কাটি আছোঁ। তইও খাব পাৰিবি। যিখনে গেলা গৰম পৰিছে আৰু আনাৰস খাই ভালেই লাগে বাৰু গৰমত দেই। খাই থৈ যাওঁ তেন্তে 200 অকণমান ইয়াতে। গজেন কাইলৈ মোৰ লগত ওলাবিচোন, মই ফ্ৰিজ এটা আনিম বুলি ভাবিছোঁ আকৌ। কাইলৈ তোৰ গাড়ীখন লৈ পিনে ওলাবিচোন, লৈ আনিমগৈ। হ'ব বাৰু ওলাব, মোৰ কাইলৈ বেলেগ কাম নাই বাৰু।